তুমি কাক বুজাবলৈ আহিছা? তুমি কাৰোবাৰ এগেইনষ্টে কিবা যাবা, তুমি কি জানা? তুমি থানাত কিবা কেছ হৈ আছে, তুমি কেছটো দেখিছা নেকি যে কোনে কি লিখিছে, কোনে কি ষ্টেটমেণ্ট দিছে, এইটো তোমাক সুধি দিছে নেকি? নাই দিয়া নাই, কিন্তু ষ্টেটমেণ্ট তেতিয়াহ'লে তুমি নজনাকে তুমি কাৰোবাৰ এগেইনষ্টে ওপৰত যাম কাক ভয় দেখাইছা? আমাৰ অফিচত মেমৰেণ্ডামো দিছে তোমাৰ এগেইনষ্টে, গতিকে তুমি ইয়াত আহি হুলস্থুল কৰি নাথাকিবা। যদি কিবা কাৰণত যদি তোমাক পুলিচে কোনোবা কেছত যদি বিচাৰি আছে, আমি তোমাক নধৰিলেও বেয়া দেখিব না। হেল্ল', হাছিনা বেগম হয়নে? গৈ কালি কেনেকৈ ঘৰ পালাগে? ঘৰ পালোগে, হয়। আচ্ছা, শুনা, তুমি কালি বহুত দেৰি ইয়াতে আমাৰ অফিচত কি হুলস্থুল কৰি আছিলা নেকি? নাই, মানে এই বস্তুটো মই কৈছিলো যে তাৰ পৰা যদি ওলাই দিব পাৰে এটা কপি ওলাই লৈ যাওঁ বুলি কৈছিলো, মানে এইকেইটাই। এইবিলাক কি হয় আকৌ? SP ছাৰে শুনিলে বহুত খং কৰিব না। আৰু তোমাক কিবা তোমাক নাৰায়ণপুৰ আৰু কিবা কেছত তোমাক অলৰেডি বিচাৰি আছে ন? ইয়াতে সি হুলস্থুল কৰি থকা কি মতলব হ'ল তোমাৰ? নহয় মেম, এইটো পাৰ্টিটো মইতো ধৰাইছিলো না, সেইটো পাৰ্টিক ধৰালে কি হ'ব? সিহঁতেতো একৰ্ডিং টু বেলেগ কথা। সিহঁতে যদি ষ্টেটমেণ্টত কয় যে তুমিও তাহাঁতৰ লগত আছিলা, হয় নাই, বা কিবা যদি প্ৰুফ দিয়ে, তুমিতো আগতেতো তুমি তাহাঁতৰ লগত আছা ন? কিবা কিবি কাৰণত তুমি জেলতো যোৱা নাই জানো? মই জানো নাই, জেলততো যোৱা নাই। মই এটা কাম আপোনাকতো কৈছিলো যে সেইটো মানুহজনৰ ঘৰত থাকোতে যে গৈছিলো, এইটো বেলেগ কেছত সিহঁতে মিছামিছি চব ৰেকৰ্ড চালো মেম। সেইটো মিছামিছি কিবা কিবি হেৰিত মানে মোক হেৰি কৰিছে। এইটো মোৰ ওপৰত কেছে নহয়, মইহে এজাহাৰকাৰী। এতিয়া তুমি এজাহাৰকাৰী হৈছা, কিবা কেছ দিছা, কিন্তু আগত তোমাৰ বেলেগ কেছত তোমাৰ ষ্টেটমেণ্ট মতে তোমাৰ নাম আছে, ঠিক আছে কেছত। আৰু ছেকেণ্ড কথা, কোনোবাই আমাৰ অফিচত মেমৰেণ্ডামো দিছে তোমাৰ এগেইনষ্টে, গতিকে তুমি ইয়াত আহি হুলস্থুল কৰি নাথাকিবা। যদি কিবা কাৰণত যদি তোমাক পুলিচে কোনোবা কেছত যদি বিচাৰি আছে, আমি তোমাক নধৰিলেও বেয়া দেখিব না। নাই, হয় সেইটোতো হয়, কিন্তু মোক যদি মেম আপুনি এটা কথা শুনক, যদি মোৰ ওপৰত কোনো কেছ আছে, এতিয়া মোৰ লগত যে শ্বহীদৰ ৰেকৰ্ডিং আছে, মোক কৈছিলে সেইটো পাতি সিহঁতৰ লগত গৈ ৰিচিভ কৰি আনিবলৈ। পাছত মই পুলিচক খবৰ দিছো। আপুনিতো সেইদিনা তাতে আছিলে নাৰায়ণপুৰ থানাত যে মই গৈছিলো। মই ক'ত আছো সেইদিনা? মইতো বেলেগ কামত গৈছো না। বেলেগ কামত গৈছিলে, সেইটো খবৰ দিছো। দিয়াৰ পাছত ফোনতো খবৰ দিছো। তাৰপিছত মোৰতো তাত সাক্ষীবাদী আছে নহয় নাৰায়ণপুৰত, আছো ল'ৰাবিলাকক পাতি ধৰাইছো মই। তাৰপিছত এতিয়া মোৰ ওপৰত আকৌ সেইটো কেছ কেনেকে হ'ব? সেইটোতো মই তাৰ আছো কেছ আছে নে কোন কেছ আছে নাজানো, মই এইটো ইমান সোমোৱা নাই কেতিয়াও, ঠিক আছে। তোমাক যদি বিচাৰি আছে, তুমি ইয়াতে হুলস্থুল কৰি নথকাই ভাল হ'ব, কাৰণ পিছত পাব্লিকে এলিগেশ্যন দিব যে এই মানুহজনীও আছে, সেই কোনোবা মানুহতো আছে ন। SP অফিচৰ মুখৰ আগত কেনেকে ঘূৰি থাকিব পাৰে? মানুহজনী যদি এৰেষ্টে হ'ব লাগে, মানুহজনী যদি কেছে আছে, আমি তেতিয়া নধৰিলে বেয়া নেদেখিব? সেইটোতো হয় বাৰু। সেইটো কাৰণে তোমাক মই ক'লো দেই। ঠিক আছে মেম, এনেকুৱা যদি কিছুমান মোৰ হাতত তথ্য আছে, মই নাৰায়ণপুৰৰ OC-ক নিজে ফোন কৰি মানুহ ধৰাইছো, তাতো মোৰ যদি কেছ হয়, তেতিয়া নাৰায়ণপুৰ OC-ৰ ওপৰত কি হ'ব লাগে মই এইটো জনাম আৰু ওপৰত। আৰে নাৰায়ণপুৰ OC-য়ে তোমাক কেতিয়া কিবা ক'লে? মোৰ যদি কেছ আছে, মোক যদি বিচাৰি আছে, তেতিয়াতো কেনেকে মোৰ ওপৰত কেছটো ল'লে? মই পাৰ্টিটো ধৰালো। তোমাৰ ওপৰতে কোনো কেছ নাই, কিন্তু তোমাৰ যিবিলাক মানুহ তুমি এগেইনষ্টে দিছা, সিহঁতৰ কিবা ষ্টেটমেণ্টত তোমাৰ নাম আহিব পাৰে নহয়, ঠিক আছে। তুমি যিমান ক'লেও তুমি আগতে কিবা কিবি কেছত আছা, ঠিক আছে। তুমি জেলত গৈছাতো আগতে, যোৱা নাই নেকি? জেলত যে গৈছো, সেইটোতো মই একেবাৰে মানুহজনক নাপাই কিনি ঘৰৰ পৰা, মানুহজনৰ ঘৰত আছো তেতিয়া, মানুহজনক নাপাই কিনি মোক উঠাই লৈ গৈছিলেগে। সেইটোতো মই নাজানিম তোমাৰ কেতিয়াৰ কথা সেইটো। আৰু সেইটো কেছত তুমি অকলশৰীয়াকে নাই, শুনা, তুমি যেনেকে কৈছা, তুমি কাৰোবাৰ লগত যিবিলাক IPC ছেকশ্যন থাকে, তুমি তাৰ লগত আছো বুলি তুমি কৈছা, মই বুজি পাইছো। আছো নাছো সেইটোৱেইটো কথা। মই যদি কোনোবা এটা ক্ৰাইম কৰোতে মই কাৰোবাৰ লগত আছো, ময়ো সমানে আছো ন। সেইটোতো হয়। তুমি কাক বুজাবলৈ আহিছা? তুমি কাৰোবাৰ এগেইনষ্টে কিবা যাবা, তুমি কি জানা? থানাত কিবা কেছ হৈ আছে, তুমি কেছটো দেখিছা নেকি যে কোনে কি লিখিছে, কোনে কি ষ্টেটমেণ্ট দিছে, এইটো তোমাক সুধি দিছে নেকি? নাই, দিয়া নাই, কিন্তু তেতিয়াহ'লে তুমি নজনাকে তুমি কাৰোবাৰ এগেইনষ্টে ওপৰত যাম কাক ভয় দেখাইছা? নহয়। মই কিবা ভালকে শুনা, মই তোমাক ভালকে কিবা বুজাইছো, মোক ক'বলগীয়াটো তোমাক কৈছো, বাকী তোমাৰ কথা, ঠিক আছে। মই তোমাৰ লগত কথা পাতি থাকিবলৈ কোনো মোক দৰকাৰ নপৰে। মেম, কালি যে মই এজাহাৰখন দিলো, এই এজাহাৰখনৰ মোৰ জেৰক্স কপি এটাতো নাপালো, এতিয়া ক'ত পাম বাৰু মেম এইটো? তুমি কাক দিছা এইটো মই কেনেকে জানিম? মইতো যিটো দিছা এইটো পঠাই দিছো, ঠিক আছে। তোমাৰ মুখৰ আগতে মই পঠাই দিয়া নাই জানো? সদৰৰ পৰা লৈ ল'ব পাৰিম এটা কপি? মই ডেছপাছত পঠাইছো এইটো, ঠিক আছে। মই ডেছপাছত পঠাইছো, তাত তুমি চাই ল'বা। যদি নোৱাৰা তুমি বেলেগকে আকৌ লিখি আনিবা, এইটোৱে কথা আৰু। মই সেইটো কথা পাতি থাকিব দৰকাৰ নপৰে দেই তোমাৰ লগত। ঠিক আছে হ'ব।